জনাইছোঁ অন্য এটা ভিডিঅ' লৈ আৰু আজি হ'ল মানে প্ৰায় 24-25 দিন হৈ গ'ল TRTCত থকা আৰু ইয়াৰ আমি ক্লাছবোৰ কেনেকৈ কৰোঁ, কেনেকৈ ক'ত যাওঁ, কি কৰোঁ সেইবোৰ চব আজি দেখাই আছে। আৰু এইবোৰ হ'ল আমি থকা মানে বিচনাবোৰ আৰু চবে নিজৰ নিজৰ বিচনা নিজৰ নিজৰ জেগাত লৈছে আৰু সেইবোৰ আৰু মেকানিকেলকেইটা আছিলে আমাৰ লগত, সিহঁতে গ'লগৈ। চ' আমি তিনিটাই আছোঁ এতিয়া এইটো ৰুমত। গতিকে বলক ভিডিঅ'টো মানে আৰম্ভণিৰ পৰা আৰম্ভণি কৰি দিওঁ, মানে যিটো TRTC গেটৰ পৰা আৰম্ভ কৰি দিছোঁ। এইখনেই হ'ল গেটখন, য'ৰ পৰা আৰম্ভ হয় মানে। তেনেকুৱা কথা মানে চাইন কৰিছে এইবোৰ দেখিছে আপোনালোকে। এয়া TRTCত অন্তিম দেখিছে দুদিনৰ আগৰ চাইন। দাদাজনকো দেখাই দিয়ে আকৌ, দাদা পূৰা বহি আছে অন্তিম দিন এইটো। তো ইয়াৰ পৰা আৰম্ভণি হয় চব, মানে ইয়াৰ পৰাই যি হয় হৈ থাকে আৰু। গতিকে চাই থাকক। ৱেলকাম লিখা আৰু এইটো হ'ল ট্ৰেইনিং ব্লক। ইয়াৰ পৰা ষ্টাৰ্ট হয় মানে একদম দীঘলকৈ আছে মানে। আৰু এইযোৰ কল গুটি লাগিলেও আমি গম নাপাওঁ মানে কি কলগছ হয় নাজানো, অদ্ভুত কলগছ। আৰু এইফালে এইবোৰ কি আছে নাজানো, মেচিন আছে। মেটেৰিয়েল বনোৱা হয়। বিশ্বকৰ্মা পূজাৰ কাৰণে চাফ চিকুণ কৰি থকা দেখিছে। আৰু ইয়াতে কিবা হেৰি বস্তু চস্তু বনাই থকা হয়। এইটো কেণ্টিন। কেণ্টিন দুটা আছে, এটা ইয়াত আছে আৰু এটা হোষ্টেলৰ তলত। আৰু এইটো হেৰি কাৰণে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা যিহেতু 17 তাৰিখে আছে। আৰু এইখন হ'ল কেণ্টিনখন। তাৰপিছত এইটো হ'ল ৱৰ্কশ্বপটো, এইটো মেইনটো। ভাই এইটো ৱৰ্কশ্বপ। আৰু এইবোৰ মেচিন চেচিনৰ কাম অলপ চলিয়ে থাকে মানে ইয়াত মেচিনবোৰ। এইটো হ'ল হোষ্টেলৰ পৰা ওলাই যাওঁতে মানে যিটো হেৰি দেখা পায় মানে। আৰু এইখন বাওঁহাতে থকাটো হ'ল এইটো বইজ হোষ্টেল, আৰু সোঁহাতে যিটো সেইটো মাজত আছে এইটো হ'ল গাৰ্লছ হোষ্টেল। মানে ওচৰা ওচৰিকৈ আছে আৰু ক'ব গ'লে নহয় মানে আছেই, ওচৰা ওচৰিকৈ আছে। এইটো হ'ল হোষ্টেলবোৰ, আৰু এইটো কি বনাইছে নাজানো, এইটো হোষ্টেলে হ'ব পাৰে খুব সম্ভৱ। আৰু গাৰ্লছ হোষ্টেল পাৰ হৈ আপোনালোকে ইয়াত দেখিব এইটো হ'ল নলেজ চেণ্টাৰ, যিটোত আমি শিকোঁ মানে। গতিকে বলক যাওঁ নলেজ চেণ্টাৰটোৰ ভিতৰলৈ, মানে কি কিনো আছে এইটোৱে, মানে কেনেকৈ আমি ক্লাছবোৰ কৰোঁ সেইটোৱে দেখাওঁগৈ। আমি ইয়াতে ক্লাছ কৰোঁ। আৰু বৰ্তমান মই আছোঁ ক্লাছৰ ভিতৰত, আৰু মই দুটা কোৰ্চ লৈছিলোঁ, এটা আছিলে ৰেভিট আৰু এটা হ'ল অট'কেড। চাই লওক আৰু ক্লাছটোৰ ভিতৰত কেনেকুৱা হয়। ক্লাছটোৰ ভিতৰত চবৰ কাৰণে এটা হেৰি থাকিব, ডেস্কটপ থাকিব। সেইটোতো আৰু চবে জানিবই আৰু, যিহেতু মানে অট'কেড আৰু ৰেভিট এইটো চব কম্পিউটাৰতে হয়। আৰু এইখিনি হ'ল কিছুমান ড্ৰয়িং, মানে এইটো যিখিনি বনাইছিলোঁ। আৰু বহুত আছে, কিন্তু এইটো বনাইছিলোঁ আৰু ভালকৈ চেফ নাই বস্তুবোৰ। আৰু এইটো হ'ল ভিডিঅ'ৰ নিচিনা বস্তু, মানে যিটো ৰেভিটত কোৱা হয় ৱাক থ্ৰু, আৰু সেইটোৰ জৰিয়তে আমি বনোৱা ঘৰটোৰ ভিতৰত কি আছে বা কেনেকৈ ধৰণৰ ঘৰটো হৈছে সেইবোৰ চব চাব পাৰি।
গতিকে এইবোৰ সুবিধা আছে ৰেপিডত। শেষত মই বনোৱা এটা মানে বিল্ডিং দেখাওঁ, যিটো মই লেপটপত লৈ আনিছিলোঁ। সেইটো এতিয়া মোৰ লেপটপতে দেখাওঁ।